ধন্যবাদ। পোনপ্ৰথমেই আমি আপোনাসকললৈ সকলোকে ধন্যবাদ জনাইছোঁ। আমি আপোনালোকক যে নিমন্ত্ৰণ কৰিলোঁ, আপোনালোকে নিমন্ত্ৰণৰ ৰক্ষা কৰি যে আহি আমাৰ ইয়াত উপস্থিত হ'ল, তাৰ বাবে আমি আপোনাসকললৈ ধন্যবাদ জনাইছোঁ। আজি আমি এখন প্ৰেছ মিট দিবলৈ বাধ্য হ'লোঁ। এইটো কাৰণেই বাধ্য হৈছোঁ যে আমাৰ এই টেঙাঘাটৰ কোলাগড়াৰ বালিঘাটটো আমি যোৱা বৰ্ষত টেণ্ডাৰ হৈছিল আৰু সেই টেণ্ডাৰ মতে আমি পোৱাৰ পিছত আমি কাম কৰিবলৈ গৈ আছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ মানে কোনোবা এটা পৰ্টেল চেনেলে আমাৰ কোলাগড়া ঘাটৰ বিপক্ষে উলিয়াই মানে বিভিন্ন ধৰণৰ নিউজ পাছ কৰিছিলে। পাছ কৰাৰ কাৰণে আমি আজি আপোনালোকৰ ওচৰত এই সংবাদমেলখন দিবলৈ বাধ্য হ'লোঁ, যাতে আমি গভৰ্ণমেণ্টক ৰয়েলটি দি এটা সুন্দৰ প্ৰক্ৰিয়া যে আমি কাম কৰিবলৈ গৈ আছোঁ। আৰু আমাৰ ইয়াত সংগীসকল দেখিছে গোটেইখিনি নিবনুৱা ল'ৰা, গোটেইখিনি গ্ৰেজুৱেট ল'ৰা, যুৱক ল'ৰা, আৰু তেখেতসকলৰ সহযোগিতাত হয় মহলটো আমাৰ সুচন গগৈ নামত আছে, কিন্তু সুচন গগৈৰ সহযোগিতাত আমি সকলোৱে তেখেতৰ সহযোগী হিচাপে আমি এই মহলটোত এগৰাকী নিবনুৱা হিচাপে আমি কাম কৰি গৈ আছোঁ। গতিকে যিহেতু আমাৰ এটা এইটো বৈধ মহলৰ স্বত্তেও যে নীতি বহিৰ্ভূত অবৈধ ধৰণৰ নিউজ চেনেলত ওলাই থকাৰ কাৰণে আজি আমি এই সংবাদমেলখন আয়োজন কৰিবলৈ বাধ্য হৈছোঁ। এই আজি 2-3 মান আগতে আমি যেটো গম পাইছিলোঁ দুৰেজনৰ মাননীয় বিধায়কগৰাকীয়ে আপোনালোকে নীতি বহিৰ্ভূতভাৱে কাম কৰিছে বুলি কৈছে, আৰু যিহেতু জেচিবি লগাইছে বুলি কৈছে, মেচিন লগাইছে বুলি তেওঁ এটা অভিযোগ আনিছে আপোনালোকৰ ওপৰত, আৰু আপোনালোকৰ যিটো টিপি প্ৰদান নকৰে বুলি কৈছে, কিমান দূৰ সত্য কথা? এইটো চাওক, আমি নীতি বহিৰ্ভূতভাৱে কোনো কাম কৰিব নোৱাৰোঁ। কাৰণ কেলৈ বৰ্তমান আমাৰ এখন চৰকাৰ আছে, গভৰ্ণমেণ্টৰ ঘৰত আমি ৰয়েলটি দিছোঁ, আৰু গভৰ্ণমেণ্টৰ ঘৰৰ পৰা আমাক যি নিৰ্দেশনা দিব সেইমতেহে আমি কাম কৰিবলৈ পাম। আৰু মেচিন লগোৱা চেপ্টাৰটো যিহেতু কৈছে ঠিকেই হয়, আমি গোটেই অল অসমৰ বহিদিঙত আমি মেচিন লগোৱা দেখিছিলোঁ। আমাৰ সন্মুখত বিশেষকৈ আমাৰ সন্মানীয় মাননীয় বিধায়ক মহোদয় যিহেতু ৰেজগোৱালা ডাঙৰীয়াই কৈছিলে মেচিন লগোৱাটো ইলিগেল বুলি। হয়, যদি ইলিগেল হৈছে আমিতো নাজানো, কিন্তু তেখেতৰ ঘৰৰ সমীপতে টিপলিং আৰু এইফালে ক'ৰবাত কি ঘাট, এইটো ঘাট মুঠতে ওচৰত নাহৰকটীয়া চাচনি ছাইডে চৰাইহাবি এইবিলাকত মেচিন লাগি আছিল। আমিতো আৰু যোৱা বছৰৰ পৰা লগাই আছে। আৰু নিয়েৰেষ্ট আমি ক'বলৈ যাব লাগিব যে দুলীয়াজান সমষ্টিৰ 18 নম্বৰ এইটো আমাৰ ভেকুৱাজান বালিঘাটতো যোৱাবাৰ মেচিন লগাইছিল। গতিকে আমি ভাবিছিলোঁ এইটো বৈধ, আমি লগাব পাৰে, বন বিভাগত এনেকুৱা ধৰণৰ অধিকাৰ আছে, সেইটো কাৰণে আমি লগাইছিলোঁ। আমাৰ কোনো তেনেকুৱা ধৰণৰ ইলিগেলি লগোৱা নাই। তাৰপিছত আমি গম পালোঁ যে এইটো এনেকুৱা ধৰণৰ প্ৰচেছ এটা হৈছে, গতিকে গভৰ্ণমেণ্টে বন্ধ কৰিছে, আমিও বন্ধ কৰি দিলোঁ। আৰু তেওঁ এটা উত্তৰ দিছে, তেওঁ বোলে ডিএফও জনাইছিলে, আৰু আপোনালোকে অভাৰলোডেড গাড়ী চলাই বহু ৰাস্তা ভাঙি দিছে বুলি কৈছে, সেইটো কিমান দূৰ সত্য কথা? এইটো সত্য বুলি কোনো কথা নাই। অভাৰলোডেড নহয়, আমি যিহেতু গভৰ্ণমেণ্টক ৰয়েলটি দি কিনে আমি বালিখিনি ইয়াত কিনি লৈ থৈছোঁ। আমি ইয়াৰ পৰা বালি চেল কৰাৰ আগতে গভৰ্ণমেণ্টৰ ঘৰত আমি পইচা জমা দিব লাগে। প্ৰতি 3 মাহে পইচা আমি জমা দিব লাগে। জমা দিয়াৰ পিছত আমি অভাৰলোডেড দিয়া মানে আমাৰ নিজৰ লছ হয়। গতিকে আমি যিটো পৰ্যায়ত যাব লাগে সেই পৰ্যায়তে যাব, আৰু সেই পৰ্যায়তে আমি বিক্ৰী কৰিছোঁ। তাৰ মাজতে কোনোবাই 2-1 বেলচা কোনোবাই যদি বেছি লৈ গৈছে, সেইটো আমি ক'ব নোৱাৰোঁ। আচ্ছা, আপোনালোকে টিপি বিহীনভাৱে বালি বিক্ৰী কৰি আছে যোৱা বছৰৰ পৰা, হয়, আৰু যাৰ কাৰণে আপোনালোকক ডিএফওক মাননীয় বিধায়কগৰাকীয়ে আপত্তিও দৰ্শাইছিল। তো এই সম্পৰ্কে কি ক'ব? এইটো টিপি চেপ্টাৰটো হ'ল এনেকুৱা ধৰণৰ, আজিকালি আগৰ দিনত আমি এনেই গম পাইছিলোঁ, আগৰ দিনত টিপিবিলাক মানে হয়, এইটো অফলাইনত হৈছিলে, কাগজত হৈছিল। আৰু আজিকালি হৈ গ'ল আমাৰ বৰ্তমান গভৰ্ণমেণ্টখনে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত গোটেই বস্তুটো ডিজিটেল হৈ গ'ল। ডিজিটেল হৈ যোৱাৰ কাৰণে আমাৰ ভাল হৈছে, আৰু ডিজিটেল হৈ যোৱাৰ কাৰণে আজিকালি টিপি এখন বেক ডেটত পাছ কৰিব নোৱাৰে, সেই ডেটতে পাছ কৰিব লাগিব। আৰু আমি যে টিপি আনি গভৰ্ণমেণ্টক ৰয়েলটি দিছোঁ, মানে টিপিখিনি আমি আনি থৈছোঁ আমাৰ ঘৰত, আমি আনি থৈছোঁ, আৰু সেই টিপিখন আমি দিবই লাগিব মানে, কিন্তু গাড়ীখনে টিপি লয় নলয় সেইটো তেখেতৰ কথা, আমি সেইটো ৰিস্ক ল'ব নোৱাৰোঁ। তাৰমানে কোনোবাই ধৰি লওক টিপি এখনৰ ভেলু এটা দি কেনে বালি নিব সাহস নকৰিবও পাৰে। সাহস নকৰাৰ কাৰণে কোনোবাই 2-এখনে লৈ নোযোৱাকৈ গুচি যাব পাৰে, কিন্তু আমি অনলাইন প্ৰচেছত আমাৰ টিপি কটা আছে, গোটেই ছিষ্টেমত আছে। আৰু আজিকালি আগতে যেনেকৈ পেপাৰ ৱৰ্কছত দিছিলে, এতিয়া পেপাৰ ৱৰ্কছত নহয়, সম্পূৰ্ণ এটা ডিজিটেল মাধ্যমত হৈছে। আজিকালি এখন বেক ডেটতে কাইলৈ বোলে মই যোৱাকালি টিপি এখন দিয়াচোন বুলি দিব নোৱাৰে, আৰু এখন টিপিৰ ভেলু মাত্ৰ 6 আৱাৰৰ ভিতৰতে থাকিব।
তাৰ ভিতৰত যদি তেখেতসকলে আমাৰ মাননীয় বিভাগ মহোদয়ে যদি কিবা পাইছে আমাক ক'বলগীয়া একো নাই তাত। তেওঁ আপোনালোকৰ শেষত এটা প্ৰশ্ন দিব, তেওঁ কৈছে ইলিগেল, ঘাটটো ইলিগেল, ডিএফৰ লগত আপোনালোকৰ কিবা বুজাবুজি আছে, বুজাবুজি আপুনি ঘাটটো চলাইছে আৰু টিপি এতিয়ালৈকে বৰ্তমান প্ৰদান কৰা নাই, কিমান দূৰ সত্য? এইটো সম্পূৰ্ণ এটা মাননীয় আমাৰ বিধায়ক মহোদয়ে কিয় এষাৰ কথা কৈছে নাজানো। আমাৰ ইয়াত তেখেতৰ লগত আমি যিটো গভৰ্ণমেণ্টৰ ঘৰত যিটো বিধিগতভাৱে নীতি নিয়মভাৱে যিটো কাম কৰিব লাগে আমি গোটেইখিনি কাম কৰিছোঁ, গোটেইখিনি আমি গভৰ্ণমেণ্টৰ ৰয়েল্টি দিছোঁ। সেইটো কাৰণেই আমাৰ মাননীয় বিভাগ মহোদয়েও আমাক তেনেকুৱা ধৰণৰ কোনো অসুবিধাত পেলোৱা নাই। আমি কৰিব তেখেতৰ লগত এজন গভৰ্ণমেণ্ট অফিচাৰৰ লগত গোপন বুজাবুজি আমাৰ সেইটো কোনো চেপ্টাৰ নাই। আমাৰ চেপ্টাৰ এইটোৱে আছে, আমি ৰয়েল্টি আমি দিছোঁ নে নাই, গভৰ্ণমেণ্টক যিটো ৰয়েল্টি দিব লাগে সেই ৰয়েল্টি দিছোঁ নে নাই, সেইটোৱে। আৰু যদি আমি ৰয়েল্টি নিদিওঁ সেইটোহে তেতিয়াহ'লে গোপন বুজাবুজি হ'ব। আমাৰ তেনেকুৱা ধৰণৰ কোনো কথা আমি ৰয়েল্টি দিছোঁ। এতিয়া আমি অনাগত 8 ডিচেম্বৰত নহয় জানো, 8 ডিচেম্বৰত আমি আকৌ দিব লাগিব গভৰ্ণমেণ্টক ৰয়েল্টি 12 লাখ টকা। সেই 12 লাখ 30,000 CM 86 লাখ, তাৰ লগত GST TST লগাই মেলি মানে 1 কোটি টকাৰ ওচৰা-ওচৰি হয়। 1 কোটি টকা 3 বছৰতে 2 years 2 বছৰীয়া। 2 বছৰত আপোনালোকে প্ৰায় কিমান সেফটি আপোনালোকে খনন কৰিব? 30,000 CM এবছৰত 15 জাগা। টিপি বিহীন বালি বিক্ৰী কৰাটো আপোনালোকৰ মানে এইটো বৈধতা নেকি? এইটো টিপি বিহীন বুলি কোনো নহয়, আমাৰ টিপি আছে, টিপি বিহীন বুলি নহয়। আমি আল্টিমেটলি গোটেই টিপিখিনি আমি কিনি ল'লোৱে, গভৰ্ণমেণ্টৰ ঘৰৰ পৰা গোটেই টিপিখিনি ৰয়েল্টি দিলোঁ। তাৰমানে ডেট বেছ টিপিখিনি আমি কিনি ল'লোৱে। এতিয়া ধৰি লওক কোনোবা এজন পাৰ্চনেল ব্যক্তি আহিলে, তেওঁ যদি বোলে নাই হ'ব বোলে মই টিপি দি ক'ম এক্সট্ৰা পইচা নাই, সেইটো তাৰ নিজৰ ব্যক্তিগত কথা। কিন্তু আমি টিপি দি আছোঁ, লৈ আছে অনলাইন বেচিছত আপোনালোকে চাব পাৰে, চব পাব অনলাইন বেচিছত হৈ আছে। আৰু আজিকালি টিপি কাগজ নেদেখা নাই, মানে মোবাইলতে চব অনলাইনতে ডিজিটেল মাধ্যমত হৈ যায় টিভিবিলাক। আৰু এটা বস্তু আমি লক্ষ্য কৰি দেখিবলৈ বিধায়কসকলে জনাইছে যে যিহেতু 200 চেফটি গাড়ী সোমাব লাগে, যিটো পথৰ অভাল মানে লোডৰ কেপাচিটি আছে 200 চেফটি, কিন্তু 300-400 চেফটি সোমিয়াইছে বুলি তেওঁ কৈছে। আৰু আপোনালোকৰ ইয়াত কিবা অথৰিটি আছে নেকি যে কিমান CMৰ গাড়ী আমি যে ভৰাব পাৰিম, কিবা আপোনালোকক দিছে নেকি? সেইটো অথৰিটি নাই। ঘটনাটো হ'ল এইটো, মাননীয় বিধায়ক মহোদয়ক আমি সন্মান কৰোঁ আৰু তেখেতৰ আমাৰ দলীয় জনসমষ্টিৰ এজন জনপ্ৰতিনিধি। আমি তেখেতক অতিকৈ ভাল পাইছোঁ। আৰু আটাইতকৈ এটা কথা ভাল পাইছোঁ, তেখেতে আমাৰ সমষ্টিৰ ৰাস্তাবিলাক মোৰ বুলি কৈছে। মোৰ বুলি ক'লে অন্তৰৰ পৰা কৈছে, তেওঁ সমষ্টিৰ ৰাস্তাবিলাক যাতে বেয়া নহয়। গতিকে সেইটো কাৰণে আমি মাননীয় বিধায়ক মহোদয়ক ভালেই পাইছোঁ। আৰু আমি ভাবোঁ ৰাস্তাবিলাক আমাৰ, এতিয়া ঘটনা হ'ল আমাৰ ৰাস্তাবিলাক কোনে বনায়? ৰাস্তাবিলাক গড় কাপ্তানি বিভাগে বনায়, হয় নাই বাৰু? PWD ডিপাৰ্টমেণ্টে বনায়। গতিকে বোলে গাঁৱৰ ভিতৰেদি যোৱা ৰাস্তা, কোনো এটা ৰাস্তা এনেকুৱা ধৰণৰ, মই যিমানখিনি জানো, আমি যিমানখিনি জানো, কোনো এটা বিভাগে যে বোলে এইটো ৰাস্তাত বোলে 200 চেফটি যাব, 200 চেফটি ৰাস্তা বনাবা, এইটো ৰাস্তাত বোলে 400 চেফটি যাব, 400 চেফটি ৰাস্তা বনাব, এনেকুৱা ধৰণৰটো কোনো ধৰণৰ নিবিদা নহয়। নিবিদাটো এনেকুৱা হয় যেনেকৈ আজি আমাৰ মেইন ৰাস্তাবিলাকত বহুত হেভি গাড়ী গৈ আছে, সেই মেইন ৰাস্তাৰ যিটো PWD গড় কাপ্তানি বিভাগৰ ঠিকা, ঠিক তেনেকৈ আমাৰ এই গাঁৱৰ ভিলেজ ৰাস্তাবিলাকৰ সেই চব একেই। তাত বোলে কোনো ভেলুৱেশ্যন আহিব লাগিব বুলি কথা নহয়। ইয়াত দ্বিতীয়তে আৰু এটা কথা আছে, কি হ'ল এতিয়া আমাৰ যিটো ৰাস্তাত হৈ আছে সেইটো এতিয়া অইল ইণ্ডিয়া এটা খাট আছে। অইল ইণ্ডিয়া খাটতো বহুত হেভি আমাৰ মানে 10 চকীয়া 20 চকীয়া গাড়ী পৰ্যন্ত হেভি ওজনৰ ৰাস্তাৰ গাড়ী আহি আছে, নি আছে মাল, হয় নাই বাৰু? কিন্তু বিভাগীয় আমাৰ মাননীয় বিধায়ক মহোদয় কিয় ক'লে জানো নাজানো, আমাৰ বালিখিনিৰ ওপৰতে চকু, আমি ইমানখিনি নিব নোৱাৰোঁ। আমি কিন্তু তেখেতক কোনো ধৰণৰ বেলেগ ধৰণে ক'ব বিচৰা নাই, কিন্তু কৰি দিয়াৰ কাৰণে অন্তৰত দুখ পাইছোঁ। বিধায়ক মহোদয় এই কথাটো ক'ব নালাগিছিলে। আৰু ৰাস্তাটো হয়, এতিয়া ৰাস্তাটোৰ কথা যিহেতু ওলাইছে সেইটো কাৰণে ক'ব বিচাৰিছোঁ, যথেষ্ট বেয়া হৈ গৈছে। এইটোৱে ডাঙৰ কথা। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ এইখন হয়, এই ৰাস্তাটো মানে 9 কিলোমিটাৰ হয়, আমাৰ ইয়ালৈকে পৰিছে 9 কিলোমিটাৰ হয়, 3,34,98,000 টকাৰ এইটো ৰাস্তা। 2021 চনৰ 4-5 তাৰিখেই এইটো আৰম্ভ কৰিছিলে, আজিলৈকে সেই ঠিকাদাৰে বনোৱা নাই। আৰু এটা ৰাস্তা কেতিয়া ভালকৈ বনাইছে কেতিয়া বেয়াকৈ বনাইছে সেইটো গম পাব যেতিয়া যান বাহনবিলাক
সেই ৰাস্তা দি অহা যোৱা কৰিব, তেতিয়াহে গম পাব। যেনেকৈ ধৰি লওক আমাৰ ঘৰত নিজৰ ঘৰতে এখন টিনপাত লগালোঁ, টিনপাত আনি কিনে লগালোঁ, একে বছৰতে যদি টিনপাতখিনি বেয়া হৈ যায় তেতিয়াহ'লে গম পাব টিনপাতখিনি আমি বেয়া লগাইছোঁ। আৰু এতিয়া ৰাস্তাটো যে বেয়া হৈছে তাৰমানে ঠিকাদাৰে ৰাস্তাটো বেয়াকৈ বনাইছে, সেইখিনি বিভাগীয় কৰ্তৃপক্ষই ষ্ট্ৰংকৈ, আৰু এইটো কাৰণে ভালেই হ'ল যিটো ৰাস্তাটো বনোৱাৰ পিছত যদি গধুৰ যান বাহন যদি নাযায়, ৰাস্তাটো কিমান ষ্ট্ৰংলি বনাইছে সেইটো গম পোৱা নাযায়। এতিয়া ষ্ট্ৰংলি আমাৰ হেভি যান বাহন গৈছে, যোৱাৰ কাৰণে এটা গম পোৱা গৈছে যে ৰাস্তাটো ঠিকাদাৰে বেয়াকৈ বনাইছে কাৰণে ডেমেজ হৈছে। নহ'লেতো তেতিয়াহ'লেতো সেই ছেইম একেদি PWD বিভাগেই মেইন ৰাস্তাবিলাকো বনাইছে। আমাৰ এতিয়া মেইন ৰাস্তাত যিবিলাক গৈছে সেই মেইন ৰাস্তাবিলাকো বনাইছে, নাই বনোৱা জানো? আৰু গাঁৱৰ ভিতৰবিলাকো সেই PWD বিভাগেই দিছে। গতিকে সেই ৰাস্তাবিলাকৰ বোলে ইমান ৱেটৰ গাড়ী যাব, ইমান ৱেটতে বনাব লাগিব, এনেকুৱাকৈতো নবনাই বুলি ভাবোঁ। আপোনালোকে এইটো ক'ব বিচাৰে নেকি যে ৰাস্তাটো ভালকৈ মেৰামতি নোহোৱাৰ কাৰণে আজি ডাঙৰ লোড গাড়ী চলাৰ কাৰণে ৰাস্তাটো আজি ডেমেজ হৈছে? 100%। আৰু এইটো আমাৰ এই অঞ্চলৰ ৰাইজৰ কাৰণে এইটোৱে ভাল হ'ল যে প্ৰমাণ হৈ গ'ল যে ৰাস্তাটো তেখেতে বেয়াকৈ বনাইছে। গতিকে এইটো বিভাগীয় কৰ্তৃপক্ষৰ লগত মাননীয় বিধায়ক মহোদয়ে যোগাযোগ কৰি ৰাস্তাটো, যিহেতু তেখেতে মোৰ ৰাস্তা বুলি কৈছে, ভাল কথা, সেইটো হৃদয়ৰ পৰা লৈছে, মোৰ ৰাস্তাটো বেয়া হ'ব নালাগে। গতিকে বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগ কৰি মানে আমাৰ গোটেই সমষ্টিত যিবিলাক ৰাস্তা আছে সেই সমষ্টিৰ ৰাস্তাবিলাক যাতে আৰু ডেভেলপমেণ্ট হ'ব বুলি আশা কৰিছোঁ। অৱশেষত আৰু এটা কুৱেশ্যন আছে, যিহেতু প্ৰচাৰ মাধ্যম প্ৰচাৰ হৈছে যে আপোনালোকৰ যিটো GPS মেপ থাকে আপোনালোকৰ ঘাটৰ, তাৰ বিপৰীতত বা তাৰ মেপৰ পৰা বাহিৰত আপোনালোকে গৈ কিনে বালি খনন কৰিছে, এইটো কিমানটো সত্য? একদম 100% এইটো মিছা কথা। আমি নিৰ্দিষ্ট এটা GPS এলেকা, আৰু সেই GPSৰ এলেকাৰ ভিতৰতহে আমাৰ আছে, তাৰ এলেকাৰ বাহিৰত আমাৰ টোটেল ফ্লাড আছে, পানী আছে। এইটো সম্পূৰ্ণ এটা উৰা বাতৰি। নিৰ্দিষ্ট GPSৰ ভিতৰত আমাৰ কাম হৈ আছে। তেওঁলোকে গ'লে এটা বস্তু প্ৰশ্ন কৰিছে বিধায়ক মহোদয়ে যে য'তে ত'তে জধমধ মানে আপোনাৰ পলস খননৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ খনন কৰিছে বুলিও তেওঁ অভিযোগ কৰিছে। আমি এইখিনি গোটেইখিনি এই অঞ্চলৰ লোকেল ল'ৰা, এই অঞ্চলটো নষ্ট হোৱাকৈ কোনো ধৰণৰ এই মহলত তেনেকুৱা ধৰণৰ অবৈধ খনন হোৱা নাই। মাত্ৰ এই পৰ্টেল নিউজত কেনেকৈ কি উলিয়াই দিছে নাজানো, এইটো সম্পূৰ্ণ লিগেলাইজ কথা। য'ত খান্দিব পাৰি তাতে খানা আছে, ইয়াত কোনো তেনেকুৱা ধৰণৰ হোৱা নাই।